আপোনাৰ পিৰিয়ডছটো ইৰেগুলাৰ হৈ আছে নেকি? যেনে ধৰক সময়তকৈ আগত হৈছে বা সময়তকৈ বহুত দিন পিছুৱাই গৈছে। ব্লিডিং কেতিয়াবা বেছি হয়, কেতিয়াবা কম হয়। আপুনি এচিত আছে, ফেনৰ তলত আছে, কিন্তু একদম গৰমত ঘামি উঠিছে। ৰাতি ভালদৰে টোপনি নহয়। অনবৰত মুডটো, মনটো ইৰিটেটেড হৈ থাকে। যদি আপোনাৰ বয়স 40ৰ ওপৰ, তেনেহ'লে আপুনি বুজি পাব যে আপুনি পেৰিমেনোপজৰ ফেজত সোমাইছে। ৱেলকাম টু মাই চেনেল ফাইণ্ড মাই চেল্ফ আফটাৰ 45। আজি আমি ইয়াত পেৰিমেনোপজৰ বিষয়ে কিছু আলোচনা কৰিম। পেৰিমেনোপজ কি তাৰ বিষয়ে কিছু কথা কওঁ। পেৰিমেনোপজ সাধাৰণভাৱে ক'বলৈ হ'লে মেনোপজৰ আগে আগে অহা এটা আমাৰ ফেজ। পেৰিমেনোপজত তাৰমানে আমি কিছু পৰিমাণে মেনোপজৰ আভাস পাওঁ। মেনোপজত আমাৰ পিৰিয়ড সম্পূৰ্ণৰূপে বন্ধ হৈ যায় আৰু পেৰিমেনোপজত তাৰ আগে আগে কিছু পিৰিয়ডছত ডিষ্টাৰ্বেঞ্চ বা ইৰেগুলাৰিটি আমি দেখা পাওঁ। পেৰিমেনোপজৰ সময়ত কি হয়, আমাৰ ওভাৰিটোৱে এষ্ট্ৰজেন আৰু প্ৰজেষ্টৰেন বুলি দুটা আমাৰ হৰমন থাকে, যি দুটা আমাৰ ৰিপ্ৰডাক্টিভ হৰমন। এই দুটাৰ উৎপাদন বা তাক প্ৰডাকশ্যন কৰাটো অলপ কমাই দিয়ে, যাৰ কাৰণে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তনে দেখা দিয়ে। এই পৰিৱৰ্তনবিলাকে কিছু পৰিমাণে আমাৰ মানসিক স্বাস্থ্যটো আঘাত কৰে। চ' এই পিৰিয়ডটো কিছু ক্ৰাইচিছ থকা বা অলপ আপোনাক সমস্যা দি যোৱা ধৰণৰ পিৰিয়ড হ'ব পাৰে। এই পিৰিয়ডটো কিন্তু 40 বছৰত সোমাইছে যে আপুনি লগে লগে আপুনি পেৰিমেনোপজত সোমাইছে সেনেধৰণৰ নহয়। ইয়াৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। কিছু কিছু মহিলাই 40 বছৰৰ আগতে এনেধৰণৰ পৰিৱৰ্তন নিজৰ মাজত লক্ষ্য কৰে আৰু কিছু সংখ্যক মহিলাই 40ৰ পিছত। মই নিজেই যেতিয়া মোৰ 43 ইয়াৰ্ছ হৈছে, এনেধৰণৰ যেনে মোৰ পিৰিয়ডছটো হৈ আছে, মাহিলী সময়মতে হয়, কিন্তু মোৰ ব্লিডিং কম হয়, তাৰ উপৰি মুড চুইং, ৰাতি টোপনি নহা, হঠাৎ গৰম উঠি অহা, এনেধৰণৰ পৰিৱৰ্তনবিলাক মই নিজৰ মাজত দেখিবলৈ পাইছোঁ। এতিয়া মই গম পাইছোঁ যে মই পেৰিমেনোপজত সোমাইছোঁ। এই পেৰিমেনোপজৰ পিৰিয়ডটো কিছুমান মহিলাৰ কাৰণে 10 বছৰ পৰ্যন্ত থাকে। কিছুমানৰ আকৌ সোনকালে ধৰক পেৰিমেনোপজৰ পৰা মেনোপজত আহি যায়। এতিয়া কথাটো হৈছে পেৰিমেনোপজ আপোনাৰ ধৰক মেনোপজলৈ পেৰিমেনোপজৰ যাত্ৰাটোত কেনেকুৱা হয়, আপোনাৰ পেৰিমেনোপজৰ সময়ত আপোনাৰ কেতিয়াবা এমাহ, কেতিয়াবা 2 মাহ, কেতিয়াবা 3 মাহ এনেকৈ পিৰিয়ডছ নহ'ব পাৰে। তাৰপিছত হঠাৎ হ'ব পাৰে, তাৰপিছত আকৌ 4 মাহৰ মূৰত হোৱাৰ পিছত আকৌ 2 মাহৰ গেপ দি আকৌ হ'ল। এনেকুৱা ধৰণৰকৈ আপোনাৰ কেতিয়াবা 6 মাহ, কেতিয়াবা এবছৰলৈকো পেৰিমেনোপজত আপোনাৰ পিৰিয়ডছটো নহ'ব পাৰে, তাৰ মাজত এনেকৈ থাকিব পাৰে। কিন্তু যদি আপোনাৰ পিৰিয়ডছ এবছৰতকৈ বেছি হোৱা নাই, তেনেহ'লে আপুনি গম পাব পেৰিমেনোপজ নহয়, আপুনি মেনোপজত সোমাইছে। কিন্তু তাৰ আগত যদি আপোনাৰ 6 মাহলৈকো আনকি বা বছৰত ধৰক 1 বছৰৰ ভিতৰত আপোনাৰ 7 মাহ, 8 মাহতো যদি আপোনাৰ পিৰিয়ডছ হৈ আছে, তেনেহ'লে গম পাব আপুনি পেৰিমেনোপজৰ পিৰিয়ডত আছে। কেতিয়াবা এমাহৰ মূৰত, কেতিয়াবা 2 মাহৰ মূৰত, কেতিয়াবা 5, 6, 7 এনেকুৱা ধৰণৰ পিৰিয়ডছৰ গেপছৰ মাজত যদি আমাৰ পিৰিয়ড হৈ আছে, তেনে আমি পেৰিমেনোপজতে সোমাই আছোঁ। কিন্তু মহিলাভেদে বিশেষ হয়। চ' এইখিনি সময়ৰ যিবিলাক হৰমনেল তাৰতম্যৰ কাৰণে আমাৰ যি শৰীৰত হয়, সেইবিলাক অলপ কিছু পৰিমাণে অন্য হৰমনেল ইমবেলেঞ্চৰ লগত বহুত মিল আছে। যেনে আমাৰ থাইৰয়ড হৰমনটো। থাইৰয়ড হৰমন হ'লেও যদি তাৰতম্য হয়, থাইৰয়ডৰ হৰমনৰ তাৰতম্য হ'লেও আমাৰ এনেধৰণৰ লক্ষণে দেখা যায়। এতিয়া আমাৰ কিছুমান পিৰিয়ডছতো ইৰেগুলাৰিটি হয়, হঠাৎ ওজন বাঢ়ে, মনটো ভাগৰুৱা হৈ থাকে, শৰীৰটো ভাগৰুৱা হয়। এনেধৰণৰ বস্তুবিলাক আমি থাইৰয়ডতো মন কৰোঁ। সেয়ে যদি আপুনি সেনেকুৱা ধৰণৰ চিমটমছবিলাক দেখিছে, তেনেহ'লে এবাৰ ডক্টৰৰ লগত কনচাল্ট কৰা উচিত। ডক্টৰৰ লগত কনচাল্ট কৰি বা ডক্টৰৰ পৰামৰ্শ লৈ পেলাই আপুনি যেতিয়া ব্লাড টেষ্ট কৰিব, তেতিয়া আপুনি কনফাৰ্ম হ'ব যে আপোনাৰ থাইৰয়ড আছে নে নাই। থাইৰয়ড যদি আছে, আপুনি নিজৰ মেডিকেশ্যন আৰম্ভ কৰক। যদি থাইৰয়ড নাই,
কোনো কথা নাই, তেতিয়াহ'লে আপোনাৰ তেনে পেৰিমেনোপজ আছে। কিন্তু থাইৰয়ড আৰু পেৰিমেনোপজ দুইটা একে সময়তো হ'ব পাৰে। তেতিয়া কি হয়, থাইৰয়ড থাকিলে পেৰিমেনোপজৰ চিমটমছবিলাক আৰু অলপ অধিক মানে গুৰুতৰ হৈ যায়। চ' সেয়ে থাইৰয়ডটো মেনেজ কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে। কিন্তু আপোনালোকে ভয় নাখাব, থাইৰয়ড বা পেৰিমেনোপজৰ চিমটমছবিলাক যদিও একে, থাইৰয়ডৰ কাৰণে মেডিকেশ্যন কৰিলে আৰু দুইটাতে মানে নিজৰ চিমটমছবিলাক এই দুইটা মানে সময়তে থাইৰয়ড বা পেৰিমেনোপজত যিবিলাক আমাৰ পৰিৱৰ্তন, শৰীৰত পৰিৱৰ্তন দেখা দিয়ে বা কিছুমান চিমটমে দেখা দিয়ে, সেইবিলাকৰ পৰা সকাহ পাবৰ কাৰণে আমাৰ লাইফষ্টাইল মডিফিকেশ্যন বহুত দৰকাৰ। লাইফষ্টাইল মডিফিকেশ্যন বুলি কোৱাৰ লগে লগে কি হ'ব, আমাৰ শ্লিপ, আমাৰ ৰেষ্ট, আমাৰ এক্সাৰচাইজ, এইখিনি আৰু ডায়েট, এইবিলাক যদি আমি মন দিওঁ তাৰমানে মন দি ৰাখোঁ এইবিলাকত, তেতিয়াহ'লে এই থাইৰয়ড হওক, পেৰিমেনোপজ হওক, এই সময়খিনি যিবিলাক ডিফিকাল্টিজ আমি ফেচ কৰোঁ সেইবিলাক অতি সোনকালে মানে আমি তাক মানে উপশম বুলি ক'ব নোৱাৰি, কিন্তু কিছু পৰিমাণে ঠিক কৰি ৰাখিব পাৰোঁ, যি আপোনাক বেছি ধৰণৰ মানে এটা বেয়া পৰ্যায়লৈ যে আপুনি মানে বিচনাৰ পৰা উঠিবই পৰা নাই নিচিনা ধৰণৰ মানে অৱস্থা নিদিয়ে যদি আমি নিজৰ যত্ন ৰাখোঁ। চ' পেৰিমেনোপজ হৈছে এনেকুৱা এটা ফেজ যিটো সকলো মহিলাই ফেচ কৰে, কিন্তু আমাৰ মহিলাসকলে এই বিষয়ে বিশেষ আলোচনা কৰিব বা কথা পাতিব নিবিচাৰে। তেওঁলোকে অধিকাংশই ভাবে এইবিলাক কথা যদি আমি কাৰোবাৰ লগত পাতোঁ, তেনেহ'লে কিজানি আমাৰ বয়স হৈছে, সেনেকুৱা ধৰণৰ ফিলিংবিলাক আমি বেলেগৰ আগত কোৱা হয় নেকি। সেইটো নহয়, নিজৰ বয়সৰ মহিলাৰ লগত আপুনি আলোচনা কৰিব পাৰে, তেওঁলোকে কেনেকুৱা ধৰণৰ ফেচ কৰিছে, কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিছে, বা তেওঁলোকে সেই প্ৰব্লেমবিলাকৰ পৰা উদ্ধাৰ পাবৰ কাৰণে বা সেইবিলাকত সকাহ পাবৰ কাৰণে কেনেধৰণৰ কৰিছে, মানে ৰিমেডিজ ইউজ কৰিছে বা কেনেকুৱা ধৰণৰ লাইফষ্টাইল লৈছে তেওঁলোকে, এইবিলাক আলোচনা কৰাটো দৰকাৰ। মই নিজে 46 ইয়াৰ্ছৰ, মই এইখিনি সময়ত বহুত ধৰণৰ মানে পৰিৱৰ্তন মই নিজৰ মাজত মন কৰিছোঁ, আৰু মই বিভিন্ন মানুহৰ লগত, ডক্তৰৰ লগত বা মোৰ সমবয়সীয়া মহিলাৰ লগত আলোচনা কৰিছোঁ বা কথা পাতিছোঁ। তাৰ পৰা মই বহুত কথা গম পাইছোঁ আৰু কিছু পৰিমাণে পঢ়িছোঁ মই। চ' এই ভিডিঅ'টোত মই আজি এই বিষয়ে সেইকাৰণেই ক'লোঁ যে মহিলাসকল এৱেৰ হোৱা উচিত, আৰু নিজৰ মেনোপজ আৰু অন্য ধৰক হৰমনেল ইমবেলেঞ্চৰ লগত যাতে একে মিক্স কৰি নেপেলায়। কনফিউজ হ'বই, কাৰণ দুইটা একে ধৰণৰ বস্তু হৈ যায়, থাইৰয়ড বা এইটো পেৰিমেনোপজৰ সেইটো কাৰণত এইখিনি বস্তু যাতে নহয়, মানে মিক্স কৰি নেপেলায় বা এৱেৰনেছটো থাকে, তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। চ' এইখিনি সময়ত আপুনি নিজৰ যত্ন ল'লে আপোনাৰ মেনোপজৰ সময়খিনি ধুনীয়াকৈ মানে পাৰ হ'ব, আৰু আপুনি নিজক মেনোপজৰ সময়খিনিত আপুনি নিজকে অধিক সুস্থ আৰু সবল কৰি ৰাখিব পাৰিব। বাকী শৰীৰটোৰ যি পৰিৱৰ্তন হ'ব সেইটো আমি ইমান ভিতৰততো আমাৰ শৰীৰটো অলপ কিছু পৰিমাণে বাৰ্ধক্যজনিত কথাৰ কাৰণে এফেক্ট হ'বই, কিন্তু আমাৰ মনটো মেইন হৈছে মনটো ঠিক কৰি ৰখাটো আমাৰ দৰকাৰ। আৰু এই পেৰিমেনোপজৰ আৰু মেনোপজৰ সময়খিনিত আমাৰ মনটো বহুত এফেক্ট কৰে, কাৰণ এই পৰিৱৰ্তনবিলাকে বহুত পৰিমাণে আমাৰ মানসিক আৰু মানে কি বুলি কয়, ইম'শ্যনেল হেল্থটোক বহুত এফেক্ট কৰে। চ' ইয়াৰ কাৰণে আমি কিছু এৱেৰ হোৱা উচিত। চ' যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টোক লাইক কৰি কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পিছৰ ভিডিঅ'ত মই পেৰিমেনোপজৰ লক্ষণ সম্পৰ্কে কিছু কথা ক'ম, আৰু এই লক্ষণবিলাকৰ মোৰ কি লক্ষণ পাইছোঁ মই, কাৰণ সকলো মহিলাৰ মাজত সকলো লক্ষণ দেখা নিদিয়ে। তাৰ উপৰি মই এই লক্ষণবিলাকৰ পৰা মানে উপশম পাবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা মই হাতত লৈছোঁ সেইবিলাকৰ বিষয়েও জনাম। মই কোনো ডক্তৰ নহয় বা মই কোনো এক্সপাৰ্টো নহয়, মই কেৱল এগৰাকী সাধাৰণ মহিলা, যিয়ে তাৰমানে এই ফেজটো পাৰ কৰি আছোঁ, চলি আছে মোৰ এই ফেজটোত দেখা পোৱা মই নিজৰ পৰিৱৰ্তন আৰু মই নিজকে কেনেকৈ ইম্প্ৰুভ কৰিছোঁ সেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি আপোনালোকৰো কিবা এনেকুৱা ধৰণৰ কথা ক'ব লগা আছে তেনেহ'লে মোৰ কমেণ্টত নিশ্চয় কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ থৈছোঁ, নমস্কাৰ। চেনেলটো ছাবস্ক্ৰাইব কৰিব।